Hey guys, welcome back to my YouTube channel. लेके आया आज एक नया নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব, লগতে কাষত থকা ঘণ্টা এটা দবাই দিব আৰু আগুৱাই গৈ থাকক ভিডিওটো লৈ। ব'লা আজি এটা সুন্দৰ পৰিৱেশ দেখাবলৈ আপোনালোকক মোৰ ভিডিওলৈ আগবাঢ়ি গৈ থাকক। এটা সুন্দৰ ৰাস্তা, একা বেকা পথ, এইপিনে আছে ওখ পাহাৰ। মই আছোঁ এতিয়া গুৱাহাটী, নৰ্থ গুৱাহাটীত আছোঁ বৰ্তমান। নৰ্থ গুৱাহাটীত এতিয়া এইটো সুন্দৰ ৰাস্তাটো আপোনালোকক দেখাম। তো ভিডিঅ'টোলৈ আগবাঢ়ি গৈ থাকোঁ, তেতিয়াহে সুন্দৰ ভিডিঅ'টো চাব পাৰিব। এটা সুন্দৰ পৰিৱেশ, পাহাৰীয়া অঞ্চল। তাতো মানে এটা গুৰুত্বপূৰ্ণ, এবাৰ উঠিলে আকৌ এবাৰ নামিব লাগিব। এবাৰ উঠিলোঁ আকৌ এবাৰ নামি গৈ আছোঁ তললৈ, ডাউন। এতিয়া গাড়ীখন দেখিলে তললৈ গৈ আছোঁ, এবাৰ ওপৰলৈ আহিলে এবাৰ আকৌ ডাউনলৈ আহিব লাগিব। এতিয়া ডাউনলৈ গৈ আছোঁ, ডাউন। ৰাস্তাটো সঁচাই বহুত ধুনীয়া, ভাল লগা সৌন্দৰ্য, পাহাৰীয়া অঞ্চল, ফ্ৰেছ বায়ু। এতিয়া জুবিন দাৰ এটা সুন্দৰ গান ভাল লাগি যায়, মুক্ত আকাশ মুক্ত বতাহ। পাহাৰটো চাব পাৰে আপোনালোকে। পাহাৰ মানে ৰাস্তা, আগত আছিলে পাহাৰ, এতিয়া পাহাৰ কাটি ৰাস্তা বনাইছে। ওপৰৰ পৰা এতিয়া তললৈ গৈছে, দেখিছে। আকৌ ওপৰলৈ আহি পেলাই আকৌ ওপৰলৈ যাব লাগিব। এতিয়া বৰ্তমান এতিয়া ওপৰলৈ গৈ আছোঁ, ওপৰলৈ আকৌ ওলাব এটা টাৰ্ণিং। এইটো টাৰ্ণিং চোৱা, টাৰ্ণিং টাৰ্ণিং টাৰ্ণিংকেইটা কেনেকুৱা লাগিছে এবাৰ এটা সুন্দৰ কমেণ্ট কৰি দিলে ভাল লাগিব। আৰু অলপ আগত আকৌ এটা টাৰ্ণিং আছে, মুঠতে টাৰ্ণিঙৰ ওপৰত টাৰ্ণিং, এটাৰ পিছত আন এটা টাৰ্ণিং পাই আছোঁ। ৰাস্তাটো বহুত ধুনীয়া, সৌন্দৰ্য পৰিৱেশ। এই ৰাস্তাটোৰ ডিজাইনটো চাওক, কি ষ্টাইলত বনোৱা আছে। ইয়াতে আকৌ টাৰ্ণিং আছে, এইপিনি দ, এইপিনি আকৌ ওখ পাহাৰীয়া। এইটো ৰাস্তাত জেনেৰেলি বহুত গাড়ী চলাচল কৰি থাকে। বৰ্তমান এতিয়া লকডাউনৰ পৰিস্থিতিৰ কাৰণে এতিয়া গাড়ীবোৰ বহুত কম, তথাপিও এখন দুখন আহি আছে। আকৌ এটা টাৰ্ণিং আছে, টাৰ্ণিং। এইপিনে এটা ৰাস্তা আছে, এটা টাৰ্ণিং গৈ আছে। বৰ্তমান আকৌ ওপৰলৈ গৈ আছে, দেখিছে। ওপৰৰ পৰা গাড়ীখন আহিলে তেতিয়া লক্ষ্য কৰিব পাৰিব, ওপৰৰ পৰা আহি একেটা ৰাস্তাতে অতি অলপ দূৰতে বস্তুটো মানে টাৰ্ণিং আছে, আকৌ ওখ আছে, আকৌ চাপো আছে। ইয়াত ধুনীয়া ৰাইড কৰিব, ধুনীয়া জেগা আছে ৰাইডিং কৰিবলৈ। ৰাস্তাটো আকৌ ডাউনলৈ আহি গ'ল, আকৌ ওপৰলৈ যাব। এতিয়া এইখন এখন সৰু দলং আৰু